অসুৰ লাগে সেই চৰিত্ৰবিলাক মানুহৰ মুখত নাই সেই নথকাতে আমি মুখাৰে সম্ভৱ কৰিলোঁ আৰু সম্ভৱ কৰি ভাওনাত প্ৰদৰ্শন কৰিলোঁ আৰু সেই ভাওনা এতিয়া চলি আছে অসমত আৰু সেই ভাওনা আমাক দি থৈ গ'ল আমাৰ গুৰু অসমৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তো সেই প্ৰথম নাটকখনৰ নামেই হ'ল চিহ্ন যাত্ৰা নামেৰে এখন নাটক। চিহ্ন শব্দ অৰ্থ হ'ল ছবি বা পথ আৰু সেই ৭ বৈকুণ্ঠ ছবি আঁকি দেখুৱালে সকলোকে তাৰ লগত সংগতি ৰাখি এখন নাটক কৰিলে সেইখনৰ নাম দিলে যাত্ৰা। গতিকে আমাৰ আজি যিখন নাটক অসমৰ নাম হ'ল চিহ্ন যাত্ৰা আৰু সেই চিহ্ন যাত্ৰাতে নাটকতে নৃত্য গীত বাদ্য কলা সংযোগ আৰু 2খন মুখা গুৰুজনাই নিজ হাতে বনাই দুজনক পিন্ধালে। এইকাৰণে পিন্ধালে যে সেই যাত্ৰাত 2টা চৰিত্ৰ আমাৰ আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰে। এক চৰিত্ৰ হ'ল গৰুড পক্ষী আৰু এটা চৰিত্ৰ হ'ল ব্ৰহ্মা 4খন মুখৰ ব্ৰহ্মা প্ৰতীকী ৰূপ মাইথলজি। গতিকে 2খন মুখক পিন্ধালে সেইটোৱে আদি কথা মুখাৰ। আজি মুখা চাবলৈ অহা আদি কথা আজি ভাওনা চলি আছে অসমত তাৰো আদি কথা যাত্ৰা চিহ্ন যাত্ৰা আৰু তাৰপিছতে সত্ৰানুষ্ঠানে এই সত্ৰখন 1663 প্ৰতিষ্ঠা সময়ৰ পৰা আঁকোৱালি ল'লে তাৰে নৃত্য গীত বাদ্য কলা মুখা কলা। এই মুখা আৰম্ভ কৰিলে ইয়াত পৰৱৰ্তী দেউতাকে শিকিলে পিতেকক দিলে পিতেকে আমিও শিকিলোঁ 10 বছৰ বয়সতে মুখা। সেই মুখা বনোৱা নিয়মটো এইটো এটা বাঁহেদি সজা আৰু এই সজাটোৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি দি ঢাকি দিয়া হ'ল সমূল অংশে ঢাক খালে ৰ'দত শুকাল। 2 নম্বৰ ইয়াৰ ওপৰত আমাৰ এতিয়া ৰূপ সেই ৰূপটো দিয়া হয় কিহেৰে গৰু গোবৰ লগত কম পৰিমাণৰ কুমাৰ মাটি দি দিয়া হ'ল হৈ গ'ল গোবৰৰ কাম মিহি কৰি আকৌ কটন কাপোৰ কুমাৰ মাটি দি গোবৰ ঢাকি দি মিহি কৰি চতুৰ্থ এয়া হৈ গ'ল আৰু কৰিবলগীয়া নাই। ইয়াৰ ওপৰত বগা চক মাটি এটা সানি দি তাৰ ওপৰত আমাৰ বিভিন্ন চৰিত্ৰৰ মুখাৰ ৰূপ দিয়া কি ৰঙেৰে কাম শেষ হ'ল। ৰঙে শেষ কাম আৰু তাৰ গোটেই নান্দনিক প্ৰকাশ ৰং হৈ গ'ল। মুখা মুখত পিন্ধিলে এখন মুখ ঢাক খালে সেই সময়ত 2খন মুখ ভাওনাত এখন দৰ্শকৰ কাৰণে ৰূপটো আৰু এইখনক পৰিচালনা কৰিবৰ কাৰণে আমাৰ মুখখন। তো আমাৰ মুখখন ইয়াত সোমাই গ'ল আৰু তাৰপিছত মুখাই ভাৱ সংলাপ ভিতৰৰ মুখখনে যেতিয়া সংলাপ ক'ব কথা ক'ব সেইটো লৰে আৰু ইয়াতে বাৰে বাৰে হেঁচা খায় আৰু হেঁচা খালে